নমস্কাৰ, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম। আজিৰ দিনটো আমাৰ বাবে বিশেষ, কিয়নো আজি আমি দুজন বিশেষ ব্যক্তিক নিমন্ত্ৰণ জনালোঁ আৰু তেখেতসকল আমাৰ মাজত উপস্থিত হৈছেহি। কোননো এই বিশেষ ব্যক্তি দুজন, তাক জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই যে কৈছিলোঁ বিশেষ ব্যক্তি দুজন, এই দুজন বিশেষ ব্যক্তি, এজনৰ নাম মই লক্ষীদা বুলি মাতোঁ। সম্পূৰ্ণ নামটো কৈ দিব লক্ষীদা। নমস্কাৰ, মোৰ নাম লক্ষীকান্ত দাস। তেখেতৰ কিনাৰতে আছে আমাৰ জয়ন্ত দা। জয়ন্ত দা, আপোনাৰ সম্পূৰ্ণ নামটো কৈ দিব। নমস্কাৰ, মোৰ নাম শ্ৰী জয়ন্ত দাস। এতিয়া আপোনালোক দুজনৰ ইয়ালৈ আহি কেনেকুৱা লাগিছে মনটো? আমি যিটো অক্ষম লোক, আমি যিটো আৰ্থিক অৱস্থা শোচনীয়, বিশেষকৈ আমি মন্দিৰ নামঘৰটো বা নাম গাইছোঁ, গান গাইছোঁ, গীত মাত গাই সংগীতৰ লগত কিছুমান থাকোঁ। দান বঙনি পাই দান বঙনি যিকেইটা আমাৰ পৰিয়ালটো চলাই আছোঁ। বিশেষকৈ মই বিয়া পতা মানুহ এতিয়া মাইকী মানুহ আছে। ল'ৰা এটা 15 বছৰ হৈছে, ল'ৰাটো, ছোৱালীজনী 7 বছৰ হৈছে। ল'ৰাটো ক্লাছ 8 পাইছে। সেইটোকে মানে সংগীতে এই বিশেষকৈ এইটো কামতে মানে চলাই থাকোঁ। আৰু ইয়াত আহি এতিয়া এনেকুৱা এটা ভাল লাগিছে, আমি যে তোমালোকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আমি তোমালোকক যে আৰু উজ্জ্বল পথে আগুৱাই নিওঁ, যাতে আমি উজ্জ্বল কামনাৰ কাৰণে আমি এই নৱবৰ্ষৰ দিনটো বছৰটো আমি তোমালোকৰ কাৰণে আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আমাৰ ইয়াত ছাৰে নিমন্ত্ৰণ জনাবলৈ আমাক জনালে। গতিকে আপোনাৰ কেনেকুৱা লাগিছে এখেতসকলক লগ পাই? এখেতসকলক লগ পাই ভালেই লাগিলে। এখেতসকলৰ কথাটো মই যোৱা পৰহি দিনাখন ৰক্তিমৰ তোমাৰ মুখে শুনিলোঁ যে এনেকৈ ইয়াৰ সেইদিনাখন ৰক্তিমৰ বাৰ্থডে আছিলে। দুজন ব্যক্তিক লগ পালে আৰু তেওঁলোকে মানে কি চকুৰে নেদেখে অন্ধ। তাৰপৰা ক'লে আৰু তেওঁলোক কালচাৰেল লাইনৰ প্ৰতিও খুব আগ্ৰহী, ইণ্টাৰেষ্টেড। তাৰপিছত কথাখিনি পাতি পেলাই মোক ক'লে এনেকৈ দুজন ব্যক্তি লগ পাইছিলোঁ। তেতিয়া মই ক'লোঁ ঠিক আছে, তেখেতসকলক বোলো আমাৰ তালৈকে এদিন নিমন্ত্ৰণ কৰোঁ, ভাত এসাঁজ খাওঁ, চিনাকি হওঁ, কথা বতৰা পাতোঁ। সেই উদ্দেশ্যে তেওঁলোকক মাতিলোঁ। আজি এয়া তেওঁলোকৰ লগত কথা পাতি আছোঁ, চিনাকি হৈছোঁ, গোটেই কথাখিনি জানিব বিচাৰিছোঁ তেওঁলোকক। গতিকে ভাল লাগিছে। আৰু এটা বিশেষ অনুৰোধ, মানে তেওঁলোকে কোৱা মতে চৰকাৰৰ ফালৰ পৰা কোনো সাহাৰ্য আজিলৈকে পোৱা নাই। আৰু গতিকে মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাইছোঁ। গতিকে তেওঁলোকৰ ঘৰ হৈছে যোৰহাট বৰভেটিৰ ওচৰত। কি গাঁও আছিল? মালপথাৰ। ৰান্ধনী জান গাঁও। ৰান্ধনী জানত। আৰু এজনৰ নাম হৈছে জয়ন্ত দাস আৰু এজনৰ নাম হৈছে লক্ষীনন্দন দাস। আৰু পাৰিলে তেওঁলোকক অকণমান সাহাৰ্য প্ৰদান কৰক। আৰু আমাৰ যদি কোনোবা ইচ্ছুক ব্যক্তি, সচেতন নাগৰিকে যদি তেওঁলোকক সহায় কৰিব বিচাৰে, এওঁলোকৰ ঠিকনা আৰু ফোন নাম্বাৰ আমি দি দিম। গতিকে এওঁলোকৰ লগত যোগাযোগ কৰি যেন সহায় কৰে। ধন্যবাদ। ক'লে আৰু ইয়াৰ লগতে এটা কথা কওঁ, ইয়াত মেইন কথাটো আহি পৰে, আমি ভিডিঅ' কৰিছোঁ এইটো কাৰণে, আমি ভাইৰেল হ'বলৈ ভিডিঅ' কৰা নাই। এখেতসকলে মোক সেইদিনা নিজে ক'লে যে এনেকুৱা কাম কৰোঁ, পাৰিলে সেইটোত আমাক সহায় কৰিবা। আৰু সেইবাবে ময়ো ভাবিলোঁ যে আমি নিমন্ত্ৰণ জনাওঁ। মই ছাৰক ক'লোঁ তেনেকৈ, তেখেতসকল আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহিলে। আৰু সেইবাবে আমি ভিডিঅ'টো কৰিছোঁ এইটো কাৰণে, যাতে তেখেতসকলক 2-এজন মানুহে চিনি পাওক। আমি ভাইৰেল হ'বলৈ ভিডিঅ'টো কৰা নাই। গতিকে নিগেটিভ কমেণ্ট নকৰিব। আমি এইসকলক লৈ যে ভিডিঅ' কৰি আমি হেৰি কৰিছোঁ, সেইটো নিগেটিভ কমেণ্ট নকৰিব। আৰু চাই যাওক কি হয়। এয়া বিশেষ ব্যক্তিকেইজনক চিনাকি কৰিলোৱে। এতিয়া ছাৰে এখেতসকলৰ লগত কথা পাতি আছে, আৰু কি কৰোঁ চাওঁ বোলো। এয়া তেখেতসকলৰ লগত কথা পাতিলোঁ আৰু ভিডিঅ' কেইটামান কৰিলোঁ। সেই ভিডিঅ'কেইটা আমি পৰিচয় পেজত দিম, গতিকে সকলোৱে চাবগৈ আৰু বোলো কি কৰিছোঁ। এয়া বৰ্তমান দেখিলেই আমাৰ ভিডিঅ' কাম চলি আছিলে। ভিডিঅ' এতিয়া বৰ্তমান শেষ হ'ল। আৰু এতিয়া অকণমান দেৰি পিছতে এখেতৰ কাৰণে
আহাৰ যোগাৰ কৰা আছে, আহাৰৰ কাৰণে আমি যাম। আৰু এতিয়া বলক এখেতসকলে আমাৰ লগত প্ৰগ্ৰেম কৰি কেনেকুৱা পালে অলপ জানো। প্ৰথম এয়া মই আহিছোঁ আমাৰ লক্ষীকান্ত দা ওচৰলৈ। কেনেকুৱা পালে প্ৰগ্ৰেম কৰি? আমি এতিয়া যিটো তোমালোক পাই পেলাই বা আমাৰ তেখেতক আমাৰ পাই পেলাই ভাল লাগিছে আজি ভাল, যিটো আমি গাই পেলাইও মনটো ভাল লাগিছে। যিটো আৰ্থিক অৱস্থা শোচনীয় যদি আমাক যে তোমালোকে আদৰি আনি আমন্ত্ৰণভাৱে ইয়াত যে মজিয়া ষ্টুডিঅ' মজিয়াত বা আনি পেলাই আমাক এইটো গান বা সংগীতৰ সংগীতৰ পৰিচয়টো ইয়াত যে দেখুৱালে, আমি এইটো কাৰণে ভাল পাই বহুতো আনন্দিত হৈছোঁ। ধন্যবাদ। এইজন দেখিছেনে? এই জাষ্ট ভিডিঅ' কৰি আহি এয়া বাতি হাতত ল'লে। কি টেষ্ট কৰিছে? খালী বাতি। অঁ, খালী বাতিটো টেষ্ট কৰিছে নি? কেনেকুৱা পালে? টেষ্ট কৰি কেনেকুৱা পালে? আজি খানাটো কেনেকুৱা হৈছে মানে? খাব পাৰি, ইমান এটা ভাল হোৱা নাই? খাব পাৰি। খাব পাৰি ন? কাৰিকৰ এইজন দেই। এয়া মানে কাৰিকৰ নতুন, সেইকাৰণে খাব পাৰি বুলি কৈছে, হয়নে? অঁ, সিজিছে ন? অঁ, ঠিকে আছে দিয়ক, ধন্যবাদ। আৰু চাই যাওক, অঁ, আৰু চাই যাওক আমি কি কৰোঁ। এয়া আমাৰ খানা খাবৰ কাৰণে বহিছে এখেত দুজন। এতিয়া চাহ আগতীয়া দেই, আমি খাবলৈ পোৱা নাই, এইজন বহিলি। আৰু এতিয়া ভাতটো খাই বৈ লওঁ দেই, তাৰপিছতহে আমি ভিডিঅ' কৰিম আকৌ। পিছত আকৌ মুখ চুখ লাগিলে কোনে চোৱাব, কোনে যাবিব, হয় নাই বাৰু? ভাতটো খাই বৈ লওঁ দেই। এয়া আমাৰ ভাত পানী খাই হ'ল, ভাত পানী খাই সকলোৱে এনেদৰে বহি আছোঁ। আৰু এখেতসকলকে এতিয়া বিদায় দিব লাগে। চ' বিদায় দিওঁ, চাই যাওক। এয়া ভাত খাই হ'ল আৰু এতিয়া আমি সকলোৱে মিলি এনেদৰে ধেমালি কৰিছোঁ, চাওকচোন। এয়া আজি এনেদৰে বহুতো ধেমালি ফূৰ্তি কৰিলোঁ, বহুত ভাল লাগিলে। এতিয়া এওঁলোকেও যাব ওলালে, ভিডিঅ'টো মই কাট কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।